গাইজ কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৰে ভাল নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইমাত্ৰ হোৱাৰ পৰা উঠিলোঁ এনেই আৰু টোপনি হোৱা নাই এনে অকণমান শুলোঁ দুপৰীয়া ভাত পানী খাই তাৰপিছতে মানে ইহঁতে আজি কৈ আছে ফুচকা খাম বুলি সেইকাৰণে আজি ফুচকা এয়া মানে হেৰি কৰি আছোঁ যোগাৰ কৰিম আৰু এতিয়া আৰু চাওক সেয়া সিহঁতে উঠি গ'ল মানে ফুচকা বনাম বুলি কোৱাৰ লগে লগে মানে চব উঠি ৰেডি হৈ গ'ল আৰু খাবৰ কাৰণে এতিয়া মই বনাম আৰু অলপ তেনেহ'লে পাকঘৰলৈ যাওঁ আৰু বনাওঁ এয়া মোৰ ফুচকা ৰেডি পুৰা চব হৈ গ'ল এতিয়া খাম আৰু এইপিনে এইজনী বহি আছে পুৰা খাবৰ কাৰণে এয়া চাওক পুৰা আগত লৈ বহি আছে আৰু এইপিনে বাবুও আছে সিও খাব ইমানে চাকি দি আছে এয়া আৰু এটা বস্তু দেখুওৱা নাছিলোঁ এয়া ফুচকাৰ পানীটো এইপিনে এয়া ফুচকা মোৰ ৰেডি হৈ গ'ল এয়া পানীটো মানে তেতেলী নাপালোঁ সেইকাৰণে এয়া থেকেৰা টেঙাকৈ লৈছোঁ তেনেহ'লে এতিয়া খাওঁ আৰু এইজনী ৰেডি হৈ আছে খাবৰ কাৰণে আৰু এইপিনে বাবু অহা নাই আৰু এও নাখায় এও বজাৰৰ পিনে ওলাই গ'ল আমিয়ে খাম এও এইবিলাকত বেছি ইণ্টাৰেষ্ট নাই খোৱাৰ আমাৰ নিচিনা পূৰা আহি গৈছে কিন্তু আজিৰ নিচিনাকৈ এনেকৈ নুঠে অইনদিনাখন মানে খোৱাৰ পৰা মাতিব লাগিলে ইহঁতৰ বহুত টাইম লাগি যায় আজি চাওক এয়া নিজে নিজে আহিব খাবৰ কাৰণে আৰু জ্বলা টেঙা পুৰা একদম জোখৰ হৈছে খাই মজা লাগিছে এইখিনি সিহঁতৰ এক্সাম চলি আছে সেইকাৰণে মানে সন্ধিয়াৰ সময়ত কিবা এটা খাব মন যায় যে সেইকাৰণে বনাই দিলোঁ আৰু এতিয়া অকণমান পঢ়াই লওঁ সিহঁতক ঠিক আছে তেনেহ'লে পঢ়াই মেলি লগ পাই আছোঁ